শীঘ্ৰেই ঘোষণা কৰা হ'ব চৰকাৰৰ বৃহৎ নিযুক্তি পৰীক্ষাৰ ফলাফল। দুৰ্গোৎসৱৰ সময়তে ঘোষণা হ'ব ২৬,০০০ পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। দুটা পৰ্যায়ত ঘোষণা হ'ব নিযুক্তি পৰীক্ষাৰ ফলাফল। দুৰ্গা পূজাৰ আগত এটা আৰু দুৰ্গা পূজাৰ পাছত ঘোষণা কৰা হ'ব আনটো পৰীক্ষাৰ ফলাফল। সোণাৰীত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব চৰকাৰৰ বৃহৎ নিযুক্তি পৰীক্ষাৰ ফলাফল। দুৰ্গোৎসৱৰ সময়তে ঘোষণা হ'ব ২৬,০০০ পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। দুটা পৰ্যায়ত ঘোষণা কৰা হ'ব ফলাফল। দুৰ্গা পূজাৰ আগত এটা আৰু পাছত এটা ফলাফল ঘোষণা কৰা হ'ব। সোণাৰীত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰিজাল্ট মইতো কৈছোঁ যে দুৰ্গা পূজাৰ আগত এটা, দুৰ্গা পূজাৰ পিছত এটা দি দিব লাগে। ঝামেলা সিদিনাখনেই খতম হৈ যাব। ৰিজাল্ট মইতো কৈছোঁ যে দুৰ্গা পূজাৰ আগত এটা, দুৰ্গা পূজাৰ পিছত এটা দি দিব লাগে। ঝামেলা সিদিনাখনেই খতম হৈ যাব। আৰু এনেকুৱা এইবিলাক জেমছ বণ্ডৰ ফিল্ম নেকি যে গাড়ী নম্বৰ ক'ব? পৰীক্ষাৰ প্ৰশ্ন কাকত লিক হোৱাৰ লগত গাড়ী নম্বৰ কি সম্পৰ্ক?